স্টার্ট গাইস বন্ধু। ও ও পাপা Papa, punta sa kuwana. Mo super dhanan dili. ও ও যাও মাংসটা Mama, hungala ha. হারামি শিষ্টাচাৰহীন ব্যাভিচাৰী তহঁত মোৰ বন্ধু নহয় ক্ষুদ্ৰ শত্ৰুৱে আৰু তোক চলাই দিম যাবিলো। মই কি গাড়ী চলাব জানো নেকি? মই জনা হ'লে তোক কালি ড্ৰাইভিং চিটত মই বহিলোহেঁতেন। কিমান লাজ আৰু অপমান পাইছো দেউতা আৰু মই। ৰিক্সাত আহিছো কেঞ্চেল। তই খং কৰিছ কিয়? চাই আমাৰ এনেকুৱা লাগে তোৰ ৰিয়েল লাভ কাজুৰি। মই ফিল্ম শেষ হোৱাৰ অলপমান আগতে ওলালোঁ। এতিয়া গান চলি আছে লাষ্ট। মই এতিয়া ৰিয়েকশ্যন ভিডিঅ' ল'ব চেষ্টা কৰিম, সেইকাৰণে আগতে ওলালোঁ। ইফালে গেটত আছোঁ ইফালেদি। তো আপোনালোকে চাই থাকিব কি কি উঠাব পাৰোঁ নে নোৱাৰোঁ। কেনে লাগিল ফিল্ম? মজা না? আচ্ছা ঠিক আছে ভাই, কেনে লাগিল ফিল্ম? ভাল লাগিল না? ভাল লাগছে নন্দৰ এক্টিং? এক্টিং ভাল লাগছে না? আচ্ছা আচ্ছা ভাই ফিল্ম কেনে লাগিল? কথা পাতি না মজা? আচ্ছা ভাল লাগিল না? মস্তি না ভাই? ভাল লাগিল না? অলপ ৰিয়েকশ্যন দিবি নেকি? কেনে লাগিল? বহুত ভাল লাগিল না ভাই? আচ্ছা ঠিক আছে ঠিক আছে। কেনে লাগিল হিষ্টৰী ভাই? ভাল লাগছে না? ভাল লাগছে না ভণ্টি? পুৰা কেনে লাগিল ফিল্ম? ভাল লাগছে না? ভাল লাগছে। ভাল লাগছে না বাইদেউ ফিল্ম? আচ্ছা ঠিক আছে। ভাল লাগছে না বাইদেউ? কেনে লাগিল ফিল্ম? ভাল লাগছে না? ভাল লাগছে না ভাই ফিল্ম? ভাল লাগা নাই না বিচাৰ। ভাল লাগছে না ফিল্ম? আচ্ছা ভাল লাগছে না বাইদেউ? আচ্ছা আচ্ছা ঠিক আছে। ভাল লাগছে না ফিল্ম না? ও আচ্ছা আচ্ছা ঠিক আছে। ফিল্ম কেনে পালে ভাইটি? মজা না ব্রো? ফিল্ম কেনে পালে? আচ্ছা মজা না? কেনে লাগিল দাদা ফিল্ম? ভালো লাগছে না? আচ্ছা ভণ্টি কেনেকা লাগিল? ভাল লাগছে না? মজা না? আচ্ছা ঠিক আছে। চালে বন্ধু ফিল্মটো কেনেকুৱা লাগিল অলপমান ক'ব নেকি? নয়নদাৰ এক্টিং লগতে ষ্টৰি হয় আৰু বেষ্ট পাৰ্ট কোনখিনি লাগিছে আপোনাৰ? Best part starting and the ending. আচ্ছা সব আচ্ছা 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 অঁ অঁ ঠিক আছে থেংক ইউ। আপোনালোকৰ ঘৰ ক'ত? ঘৰটো এনে চাপৰগ্ৰাম। আচ্ছা আচ্ছা ভাড়া থাকো আৰু অঁ 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 কিবা পৰি আছে ক'তবা? কৰি আছো। अच्छा ठीक है भाई बाय। ओ माय गॉड ये देखो मेरा दोस्त भी एक आया। तो कैसा लगा फिल्म बोलो तो थोड़ा? बहुत ही मतलब मस्त थारू एकदम। अच्छा वैसे तो आप एसामीज फिल्म ज़्यादा देखते नहीं हो, तो हिंदी फिल्म ही देखते हो? ये 2 साल पहले रिलीज होने वाला था ना, इसलिए मतलब हाँ 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 बोल के देखा। अच्छा वो नोएंदा का फैन हो क्या? हाँ अच्छा इसलिए देखा। अच्छा तो बेस्ट पार्ट कौन सा लगा आपको? बेस्ट पार्ट जो मोबाइल बेच के उसका दोस्त को जो हेल्प करता है ना वो वाला बहुत इमोशनल भी था ना थोड़ा।